दोस्तों वेलकम टू माय बैक यूट्यूब चैनल अजित MLD चैनलर एक नतुन भिडिओले आपलोকক पुनरबार स्वागतम जनाइছো। हे दोस्तों आपलोके जदि भाबिसे कोयल चराई पुहिम बुली হয় दोस्तों सचाय आपलोको पोहक बहुत सुविधाजनक यार बेमार आजार कम হয় आमार फार्मत बेसि बेमार आजार होया नाय आमार यात बर्तमान 100টা कोयल चराई আছে बहुत ভাল এই আমার কণী দি আছে আমি ইয়াৰ পৰা আমি কটাৰ পৰা আমি কণী পাই আছো আমি খৰায়ে বেছি পোৱা নাই মানে আমাৰ বৰ্তমান ইয়াৰ বয়স হৈছে 35 দিন আমি কমকে কণী পাই আছো আমি খৰায়ে পাই আছো ইয়াৰ আপোনালোকে পুহিব খুজিছে ইয়াক পুহিলে বহুত ভাল ইয়াৰ বেছি জায়গা নালাগে অলপমান জায়গাতে হয় থাকে হয় সাগে আপোনালোকে পুহিব পাৰিব বহুত বন্ধুসকল আপোনালোকৰ ঘৰত টাইম বেকাৰ এনি টাইম নষ্ট নকৰি ইয়াক পুহিলে আপোনালোকৰ ঘৰত কিবা না কিবা এটা কৰিব পাৰিব পাৰ্ট টাইম হয় হিচাপে আপোনালোকে পুহক আৰু টাইম নষ্ট নকৰি স্কুলৰ পঢ়া-শুনা স্কুল কলেজ যদি কৰি আছে তেনেহলে পাৰিব ইয়াক টাইম দিব নালাগে খালি 3 টাইম দানা দিলে হৈ যায় আৰু একো কৰিব নালাগে ইয়াক সঁচাই একদম বহুত ধুনিয়া লাগিছে মই পুহি আছো ময়ো পঢ়া-শুনাতে আছো এই কণী আছে আমাৰ এতিয়া দিনে বহুত আহে কণী 15-20 মান আহিয়ে যায় আৰু বজাৰ মূল্যত আমি বিক্ৰী কৰি আছো 5 টকাকে আমাৰ ঘৰৰ ওচৰৰ মানুহবিলাকে লৈ যায় আছে আৰু আমাৰ ই আছে হাঁহৰ পোৱালি আছে কেইটামান বুডিংত দিছো সক্স বুডিংত দি দিছি এইবিলাক দুদিন হল বয়স মিশন আছে মিশনৰ পৰা আমি ওলাইছো এইবিলাক ধুনীয়াকৈ আছে ইয়াক আমি দানা চানা দি দিলো আমি ইয়াক আমি দুদিন হৈ বয়স হৈ গল আৰু এক বুডিংত থৈ দিছো আৰু সক আৰু আমাৰ কেইটামান ই আছে লোকেল মুৰ্গীৰ পোৱালিও আছে চাওকচোন ইয়াত আর বয়স হয়েছে 10 দিন হয়েছে বয়স ইয়াত আছে আমার 50 পিস আছে চাওকচোন কি ধুনিয়াকে দৌৰি আছে চাওক বহুত ভাল আপোনালোকে পুহিব পাৰিব এনেকে কিবা না কিবা এটা কৰিব পাৰিব ঘৰত এনে বেকাৰ টাইম নষ্ট নকৰি মাইন্ড কৰি চাওকচোন পুহিব পাৰিব এই যে আমাৰ ইয়াত আছে আমাৰ লোকেল মুৰ্গী মতে আমি লোকেল মুৰ্গী আছে হাঁহ আছে আমাৰ বাটা চৰাইও আছে লগতে আমি এইবিলাক পুহি থাকো আমাৰ কিবা এটা পাৰ্ট টাইম হিচাপে আহি যায় আৰু বেছি নালাগেও নহয় আৰু লাহে লাহে ভাবিছো ডাঙৰ কৰিম বুলি ভাবিছো আপোনালোকে পুহিব আজি ভিডিওটো এইখিনিতে যদি ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব